হেল্ল' এভৰিৱান, আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মই ভাল পোৱা কামৰ ভিতৰত নৰসিংহৰ পাতেৰে কণী ৰন্ধা এইটো মই বহুত ভাল পাওঁ, এনেকৈ ৰান্ধিব গৈ আছোঁ। এয়া সকলোখিনি যোগাৰ কৰি লৈছোঁ। আলু আৰু কণীটো ভাতৰ লগত একেবাৰে ৰাইচ কুকাৰত বইল দি লৈছোঁ। তাৰপিছত এয়া মছলাখিনি পিচি ল'ম আৰু ইয়াৰ পিছত মছলাখিনি পিছাৰ পিছত কি কৰোঁ সেইখিনি চাই গৈ থাকক। মছলা পিছাখিনি হৈ গ'ল, মিক্সিত গুড়া কৰি লৈ ল'লোঁ। তাৰপিছত এইবাৰ কেৰাহীটো বহাই দি পেলাই তাতে বাকীখিনি ৰন্ধনখিনি আপোনালোকক দেখুৱাই আছোঁ। তাৰ মাজতে স্কুলৰ পৰা আহি অকণমান খাবলৈ মন গৈছে কিবা এটা, গাখীৰ একাপ ল'লোঁ আৰু বিস্কুট মই ভাল পাওঁ ল'লোঁ। এতিয়া মই ৰান্ধি আছোঁ। এয়া কণীটো ভাজি লৈছোঁ অকণমান। তাৰপিছত বাকী আলু আৰু পিঁয়াজখিনি ৰেডি কৰিছোঁ। আলুটো বইল কৰা আলুটো অকণমান টুকুৰা সৰুকৈ কৰি লৈছোঁ। তাৰপিছত পিঁয়াজ দি পেলাই